ধুবুৰীলৈ যোৱাৰ দুদিন পাছত সি স্কুলখনৰ ফটো দিলে। কৰোঁ নকৰোঁকৈ মাজে সময়ে মোলৈ কল কৰে। মই সদায় তাৰ অপেক্ষাত থাকোঁ কল মেছেজ আহিব বুলি। মই মেট্ৰিক পাছ কৰি বেলেগ এখন হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছিলোঁ। নতুনকৈ গৈ তাত মই সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সহপাঠী শিক্ষাগুৰুসকলৰ পৰা বহুত মৰম পাইছিলোঁ। সহপাঠী আৰু শিক্ষাগুৰুসকলৰ অনুৰোধত মই হায়াৰ ছেকেণ্ডেৰীখনত সাহিত্য বিভাগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু সকলোৰে আশীৰ্বাদত ১৪৩টা ভোটৰ ব্যৱধানত মই জয়ী হৈছিলোঁ। সেই সুখৰ বাৰ্তাটো দিবৰ বাবে মই আকাশলৈ কল কৰিছিলোঁ। কিন্তু সিফালৰ পৰা অহা সেই কথাকেইটাত মই শিল পৰা কপৌৰ দৰে হৈ পৰিলোঁ। মই আকাশৰ গাৰ্লফ্ৰেণ্ডে কৈছোঁ। সি তোমাৰ লগত কথা পাতিব নিবিচাৰে। তুমি তাক পাহৰি যোৱা। আমি লিভিং টুগেডাৰত আছোঁ বৰ্তমান। আৰু তুমি সৰু হৈ আছা, আকাশতকৈ ভাল ল'ৰা পাবা। তাই কলটো কাটি দিলে। মই কান্দো বুলিও কান্দিব পৰা নাছিলোঁ। কাৰণ মই তেতিয়া স্কুলতে আছিলোঁ। নিজকে বহুত কষ্টেৰে বুজাই ৰাখিলোঁ। মোৰ বহুত খং আৰু দুখ লাগিছিল। যদি ভাল পোৱাৰ ইচ্ছাই নাছিল, এই অভিনয়বোৰ কিয় আছিল? আৰু তাৰ দুদিনমানৰ পাছত মই সি যিমান টকা ৰিচাৰ্জ কৰি দিছিল সকলো টকা মিলাই এটা ৰিচাৰ্জ কৰি দিছিলোঁ। মই তাৰ প্ৰথম প্ৰেম নাছিলোঁ, সেইবাবে সি মোক অসম্ভৱভাৱে পাহৰি গৈছিল। তেতিয়াৰ পৰা আজিলৈকে আকাশৰ কোনো খবৰ নাই। মাজে সময়ে এনে লাগে এয়া যেন এক পৰিকল্পনা আছিল মোৰ লাইফ বৰবাদ কৰাৰ। আজিও আকাশৰ বাবে বহুত প্ৰশ্ন থাকি গ'ল। সেই প্ৰশ্নবোৰে লগ এৰিব মৃত্যুৰ পাছত। আকাশ আঁতৰি যোৱা অলপ দিনৰ পাছত মোলৈ এটা কল আহিল। সেই ল'ৰাটো আকাশৰ ঘৰৰ ওচৰৰে। সি মোক নৱম শ্ৰেণীত থাকোঁতেই প্ৰপ'জ কৰিছিল। মই একচেপ্ট কৰা নাছিলোঁ। তাৰ নাম আছিল প্ৰকাশ। সি এটা কথা ক'লে, বদলা এনেকৈয়ে লয়। কলটো কাটি দিলে। যদি আকাশক মোৰ বিষয়ে প্ৰকাশে কৈছিল, সি মোক এবাৰ কিয় নুসুধিলে? আকাশৰ বাবে এগালমান প্ৰশ্নৰ টোপোলা থাকি গ'ল। এতিয়াও তাৰ মোবাইলৰ সকলোতে ব্লক লিষ্টত মই। কিন্তু তাৰ নামৰ স্মৃতিবোৰ আজিও হৃদয়ৰ কোণত সজীৱ হৈ আছে। আকাশে জীৱনলৈ ক'লা ডাৱৰ নমাই আনিলে সঁচা। কিন্তু এটা চেলেঞ্জ মোৰ হৃদয়ত ৰৈ গ'ল। টকাৰ পাছত দৌৰিল সি। কিন্তু এটা দিনত ময়ো নিজৰ পৰিচয় গঢ়ি তুলিম। এতিয়া মাত্ৰ যুঁজি আছোঁ জীৱন গঢ়াত। এবাৰ হ'লেও দেখা হ'ব মোৰ লগত, যেতিয়া মই সফল হ'ম। কাহিনীটো ইমানেই আছিল। ধন্যবাদ। লভ ষ্টৰীটো ইমানতে সামৰিলোঁ। আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব দেই। আগলৈ এনেধৰণৰ লভ ষ্টৰীবোৰ যদি পঢ়িব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব। ধন্যবাদ।